हेलो एवरीवन की खबर आशा करूँ सकलो भाले आछे आरो আজি থাম্বনেলখন চাই পেলি চাগে গম পাইছে আপোনালোকে ভিডিওটো মই কিহৰ ওপৰত আনিছো ভিডিওটো আমি আসলতে কি হয় জানেনে আজিকালি মানে মানুহবোৰ ইনষ্টাগ্ৰামত ইমানেই বেছি মানে বিজি হৈ গৈছে নহয় ইনষ্টাগ্ৰামৰ ভিডিও হওক বা মানে ইনষ্টাগ্ৰামৰ ৰিলস আৰু নবনালে আমাৰ কি হয় মনটো ভালেই নালাগে হয়নে আৰু ইনষ্টাগ্ৰামত মানুহে ইমান কম সময়ৰ ভিতৰত নহয় নিজৰ মানে এটা পৰিচয় দিব পাৰিছে খুব কম সময়ৰ ভিতৰতে ইনষ্টাগ্ৰামৰ মানুহবোৰ কি হৈছে ভাইৰেল হৈ গৈছে গম পাইছেনে আৰু আমি মানে বেলেগ মানে গানত আমি ৰিলস বনাও আমি যদি মানে নিজৰ ভয়েসত এটা ধুনিয়া মিউজিক দি আমি মানে ভিডিওটো বনাব পাৰো ৰিলসটো বনাব পাৰো তেতিয়া আমি তাতকৈ বেছি আমাক মানুহে মানে আকোৱালি ল'ব আৰু আমি কি হয় ভয়েসটো দিবলৈ যাতে আমাৰ কি হয় মিউজিকটো আমি লগাব নোৱাৰো মিউজিক ভয়েসটো দিয়াৰ পাছত যদি মিউজিকটো দিও মিউজিকটোহে আহে ভয়েসটো নাহে হেতু কাৰণে মানে ভিডিওটো মানে তাৰ ওপৰত বনাইছো যে মানে মিউজিকো আহিব আপোনাৰ ভয়েসও আহিব মানে কেনেকে আপোনাৰ ষ্টৰী আপোনাৰ মানে কেনেকে আপুনি ষ্টৰীটো মানে বনাব তাৰ ওপৰত এই ভিডিওটো আনিছো কেনেকে আপুনি ষ্টৰীটো বনাব আৰু কি হয় জানেনে আমি যদি নিজে মানে ভয়েসত মানে অকল ভয়েসত দিব খুজো তাত যদি আমি একো মিউজিক মানে নলগাও মিউজিক এড নকৰো নহয় কি হয় আপুনি কি মানে কব খুজিছে ষ্টৰীটো মানুহে ইমান মানে বুজি নাপায় গম পাইছেনে আৰু যদি আপুনি মিউজিক লগাই দিয়ে তাৰ লগত যদি মানে দুখৰ কিবা ষ্টৰী মানে কৈছে দুখৰ কথা তাত যদি দুখৰ মিউজিক লগাই দিয়ে ফানি মানে যদি আপুনি কিবা মানে মানুহ হুৱাব খুজিছে তাত যদি হাঁহি লগোৱা এটা মানে মিউজিক লগাই দিয়ে বেকগ্ৰাউণ্ডত তেতিয়া কি হয় আপোনাৰ প্ৰতিটো আখৰে আখৰে প্ৰতিটো কথাই আপোনাৰ মানুহৰ মানে অন্তৰ চুই যাব মানুহে আপোনাৰ কথাটো বুজি পাব আৰু যদি আপুনি অকল ভয়েসটো দিব খোজে নহয় আপুনি কি কৈছে কি নকৈছে মানুহে সেই কথাটো আপোনাৰ বুজি নাপায় গম পাইছেনে হেতু কাৰণে মানে আপোনালোকে এই ভিডিওটো যদি চাই নহয় সম্পূৰ্ণ আপোনালোকে মানে মিউজিকত কেনেকে মানে আপোনালোকে নিজৰ ভয়েস দি কেনেকে আপোনাৰ বেকগ্ৰাউণ্ডত মিউজিক দি কেনেকে আপোনাৰ মানে ষ্টৰীটো বনাব ৰিলসটো বনাব ভিডিওটো চালে সম্পূৰ্ণ আপোনালোকে বুজি পাই যাব গম পাইছে মই প্ৰথমে মানে মোবাইলৰ স্ক্ৰীনত আহি লৈছো মানে ইনষ্টাগ্ৰামটো অন কৰিছো আপোনালোকে ইনষ্টাগ্ৰামটো অন কৰি ল'ব আৰু এটো 2 নম্বৰ মানে আইকনটো দেখিছে এটো ক্লিক কৰিব যেটো মানুহে সবেই নৰমালি ৰিলস বনাই থাকে তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এটো প্লাসটো দেখিছে প্লাস আইকনটো তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ক্লিক কৰাৰ পাছত এটো অপচনটো আহি গৈছে দেখিছে আৰু মই এটো এনেকে বেক কেমেৰা কৰি থৈছো কাৰণ আপোনালোকে ভালকে মানে বুজি নাপাব যে হেতু কাৰণে বেক কেমেৰা কৰি থৈছো বেক কেমেৰা কৰাৰ পাছত মানে এই বস্তুটো যাতে আপোনালোকে ভালকে মানে এবোৰ দেখি পায় দেখি পোৱাৰ পাছত আপোনালোকে ফিল্টাৰ দিব পাৰিব মানে ইয়াত ফিল্টাৰ আছে আপোনালোকে টাইমটো বঢ়াব পাৰিব কিমান দীঘলীয়া আপুনি ক'ব খুজিছে মানে 15 মিনিট লাগি আছে যে তাত আপুনি টাইমটো দিব পাৰিব তাৰ পাছত মই এতিয়া মানে কম আৰু কিবা এটা কম আপোনালোকক দেখাবৰ কাৰণে জীৱনটো কিবা খেলনাৰ দৰে হৈ গৈছে কেতিয়াবা সুখ আকৌ কেতিয়াবা দুখ ইমানেই মানে বনালো এক্সাম্পল আপোনালোকক দেখুৱাবৰ কাৰণে কাৰণ মই এটো বনোৱা নাই তো হেতু কাৰণে মই একো ভাবি থোৱা নাই আপোনালোকক দেখুৱাবৰ কাৰণে মই বনালো বনোৱাৰ পাছত আপোনালোকে এই নেক্সট অপচনটো দেখিছে নেক্সট অপচনটো ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব মানে ইয়াত এডিটিং আছে দেখিছেনে ইয়াত এডিটিং অপচনটো আমি এডিটিংটো পাছত কৰিম কি কৰিম এতিয়া আমি তাত মানে কি মিউজিকটো দি লম মিউজিক কিবা এটা মানে বাছি পেলাই দিম আৰু মই এই মিউজিকটোৱে বাছি পেলাই দিছো মিউজিকটো দিয়াৰ মানে আপোনালোকে কোনটো মানে ভাল লাগে আপোনালোকৰ ষ্টৰীটোৰ লগত তেনেকুৱা এটা মিউজিক বাছি পেলাই দিব সেড হলে সেড বুলি লিখিব মানে ফানি হলে মানে অকন ফানি মানে মিউজিক লিখিব মই এটো মিউজিকটো ইনে মানে ওপৰতে পাই পেলাই দি দিছো দিলাৰ পাছত মই এটো ডন কৰিম ডন কৰাৰ পাছত আপোনালোকে কি হ'ব মোৰ এতিয়া কি হৈছে মোৰ ভয়েসটো নাইকিয়া হৈ গৈছে আৰু ওপৰত যেটো মিউজিক লগাইছিলো সেই মিউজিকটো আহি গৈছে আৰু মই এতিয়া এই ভয়েসটো কেনেকে আনিম হেতু কাৰণে মানে ভিডিওটো মানে দেখুৱাম আপোনালোকক সম্পূৰ্ণ ভিডিওটো ভয়েসটো কেনেকে আনিম আপোনালোকে এইটো এডিট ভিডিও দেখিছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে কিবা মানে যদি কাটকুট কৰিবলগীয়া আছে ইয়াত আপোনালোকে এনে এডিট কেচিখন আছে যে দেখিছে কেচিখন কৰি পেলাই আপোনালোকে তাত মানে কাটকুট কৰিব পাৰিব কাটকুট কৰাৰ পাছত মোৰ ইয়াত কাটকুট কৰিবলগীয়া তেনেকৈ একো নাই আৰু কাটকুট কৰাৰ পাছত এতিয়া মোৰ মিউজিকটোহে আহি আছে কিন্তু মোৰ ভয়েসটো যেটো মই দিছো নহয় সেই ভয়েসটো অহা নাই এতিয়া সেই ভয়েসটো মই কেনেকৈ আনিম আপোনালোকক হেতুকে দেখাবলৈ খুজিছো ইয়াত দেখিছে নে এইটো মিউজিকৰ অপচনটো ইয়াত যেটো মানে কাৰ্চিন এডাল আছে মানে মাজে মাজে এই মিউজিক অপচনটোত নাই কিন্তু ইয়াত আছে কাৰণ কেলে মোৰ মানে ভয়েসটো মুট হৈ আছে হেতু কাৰণে মই ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ পাছত কি হৈছে
এতিয়া দুইটাই আহি গৈছে, মই এতিয়া কি হ'ব, ইয়াত মিউজিকত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এইটো মিউজিক যিটো ভলিউম অপশ্যনটো আছে নহয়, ভলিউম অপশ্যনটো টিপি পেলাই মিউজিকটো আপোনালোকে এনেকৈ কৰি কমাই দিব, কাৰণ আপোনালোকৰ নিজৰ মানে অডিঅ'টো বেছি আহিবলৈ দিব, ভইচটো বেছি আহিবলৈ দিব। মিউজিকটো বেছি আহিলে কি হ'ব, আপোনালোকৰ ভইচটোত কি কৈছে কি নকৈছে সেইটো বুজি নাপাব, গম পাইছেনে? সেইটো কাৰণে মই মানে মিউজিকটো মানে মাজত দি দিছোঁ আৰু তাৰপিছত ডন কৰি দিব। ডন কৰি দিয়াৰ পাছত যিটো আপোনালোকে ভইচ আছে, ভইচটো কিমান হৈ আছে চাব, এনেকৈ কৰি 100 কৰি দিব। ভইচটো 100 কৰি দিয়াৰ পাছত আপোনালোকে ধুনীয়াকৈ তাৰমানে আহি যাব, এনেকৈ মিউজিকো আহি যাব আৰু ভইচো আহি যাব। মিউজিক আহি যোৱাৰ পাছত আপোনালোকে প্লিজ বেয়া নাপাব, কাৰণ মই মিউজিকটো ইয়াত আপোনালোকক মানে শুনাব নোৱাৰোঁ। আপোনালোকে যি ধৰণে মই ভিডিঅ'টো বনাইছোঁ সেই ধৰণেই তাৰমানে বনাই চাব, মানে সেনেকৈ যি ধৰণে বিচাৰে তেনেকুৱাই হৈ যাব। মই দিব নোৱাৰোঁ, কাৰণ মিউজিকটো কপিৰাইট লাগি যাব যে, সেইটো কাৰণে মই দিব নোৱাৰোঁ। তাৰপাছত আপোনালোকে ইয়াত আছে যে মানে কাৰ চিনডাল, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে এই শ্বেয়াৰ অপশ্যনত ক্লিক কৰি মানে এইটো এডিট কভাৰ, মানে কোনটো কভাৰ আপোনালোকে ভাল লাগে, মানে কভাৰটো ভাল লগাৰ পাছত আপোনালোকে যিকোনো এটা কভাৰ মানে এনেকৈ দিব পাৰে আৰু দিয়াৰ পাছত ডনটো কৰি পেলি আপোনালোকে শ্বেয়াৰ অপশ্যনটো ক্লিক কৰি দিব। শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইনষ্টাগ্ৰামত মানে ৰিলচটো গুচি যাব, গম পাইছেনে? তেতিয়াহ'লে ভিডিঅ'টো ইমানেই আছিলে। বুজি পালেনে? বুজি যদি নাই পোৱা প্লিজ মোক কমেণ্ট এটা কৰি জনাব, মই আপোনালোকক মানে আকৌ নেক্সট ভিডিঅ'ৰ দ্বাৰা মানে সেই দেখুৱাই দিম।